থামনেল কি ক'লে গম পালে ক'ত গৈছো নাগালেণ্ডৰ চাংকি প্লেজলৈ পাইছো কাটনি বাৰিছে মৰিয়নি পোৱা আগত অলপ আগতে মৰিয়নি প্ৰায় মৰিয়নি 1 কিলোমিটাৰ মান হ'ব মই আৰু গৌৰাংগ আমি পিলিয়ন গৈ আছো সেইকেইটা আগত লাই গ'ল তো দেৰি গৈ নাথাকো মজা লোকেশ্যন কিছুমান দেখাম তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব লগত থাকিব এইটো গাইছ আমি এতিয়া মৰিয়নি চহৰত এণ্টাৰ কৰিছো তো এতিয়া টাইম হৈ গ'ল আমাৰ 7 গেট পাৰ হ'ব লাগিছিলে কিন্তু কি কৰিব উপায় নাই আমাৰ যোৱাতে বহুত কিমান খেলি মেলি হ'ল আৰু মৰিয়নিখন টাউনখন কি মানে আপোনাৰ অলপ ঠেক So guys, চব কি বঢ়িয়া অলপ টাৰ্ণিঙো আছে এডোখৰত এইফালে বাঁহ গছ আৰু এইফালে পুৰা খাৱৈ টাইপ অ'কে গাইছ আজি আমাৰ এইকেইটা ৰাইডাৰ অঞ্জন অভিজিত গৌৰৱ আৰু গৌৰাংগ এইটো এডোখৰ আকুমলে 3 কিলোমিটাৰ আছে তো আমি নাগালেণ্ডাৰ গৈছো আৰু এইফালে গছ গছনি চোৱা কেনেকুৱা ঐ অভিজিত ফিলিং কেনেকুৱা গৌৰৱ ফিলিং কেনেকুৱা গৌৰাংগ কিবা ক'বা আৰু বেলেগ কিবা ক'বা স্পেচিয়েলকে হে তোমাৰ 220 আছে আমাৰ ৰূপৰাজ আৰু এইফালে আমাৰ ৰন্তু গগৈ এখন আছে MD এখন 220F এখন FGS আৰু এখন RE 350 এখন আছে আমাৰ ওনাৰ এজন অঞ্জন So guys, নাগালেণ্ডৰ মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হাত ভনী মানে এখন আৰু নতুন এখন ৰাজ্যত মই আজি এপহাস এণ্টাৰ কৰিছোঁ অ'কে তো গাইজ ওপৰত পাহাৰ এটা পেট্ৰল পাম্প আৰু এই বাইক আছে চলাবলৈ বহুত বাইক টেষ্ট কৰি আছে মেট ব্লেক এইটো মোৰ টাইপৰ একে ভেগা হয় কিন্তু ইয়াতো মেট ব্লেক আৰু ইয়াতো মোৰ টাইপৰ একদম ছেম একে কিন্তু কালাৰটো বেলেগ আৰু ই মোতকৈ অলপ কম দামত পালে মই অলপ মানে দামত কিনিব লগা আৰু বাকী চোৱা কি ধুনীয়া মানে কেমেৰা জাষ্টিফাই কৰা নাই এইটো বস্তু ন চকুৱে যি দেখিছোঁ বহুত ধুনীয়া দেখি আছোঁ খেতি কৰিছে সেইখিনি যিখিনি দেখিছে ন অলপ দূৰত এইখিনি খেতি কৰিছে আৰু আগত অলপ খেতি কৰিছে আৰু এইখিনি ৰাস্তা মানে একদম অৱস্থা একদম বেয়া তো আমি ইয়াত খাবৰ কাৰণে ৰখিছোঁ আৰু ৰাস্তা মানে এনেকুৱা অৱস্থা বেয়া মানে অলপ নাস্তা কৰি থোৱা হৈছে চিংৰা চাহ বোলে আৰু দুটা ওলাইছেহি একদম চাংকি ৰাস্তাত পুৰা ৰাস্তা BCOটো একদম পুৰা এইফালে পুৰা আছে এটাই ওলাইছে এতিয়া ৰাস্তাত ফিলিং কেনেকুৱা তো লাহেকৈ বেয়া ৰাস্তা আৰম্ভ হৈ গৈছে হওক এইখিনি অলপ মানে ইয়াত মানুহৰ ঘৰ চৰ আছে কিন্তু অহা ৰাস্তাত মানুহৰ ঘৰ একদমেই নাই বুলি ক'ব পাৰি আৰু এইটো ৰাস্তা মানে বহুত বেয়া লাহেকৈ একদম পাহাৰ চবফালে তো আগত আছিলে আছাম ৰাইফলছৰ চেক পোষ্ট এটা আৰু এই বোকা চোৱা মোৰতো কেছ নাই মোৰ বুট হয় এখনো কুলিং পুৰা মাৰিছে কেমেৰামেন আৰু গাড়ী আছে না গাড়ীৰ কাৰণে ধোঁৱা উলিয়াই দিছে পুৰা মানে ডাম্পাৰে ইমান কষ্টত আহিছে আৰু এটা কথা ৰূপৰাস্তাদি ওলোৱাহিয়ে নাই তহঁতি বহুত শ্ল' আহিছে মানে বম শ্ল' আহিছে আৰু য'তে সমান বাজতে খেতি কৰিছে ওপৰ ঘৰটো মজা লাগিছে হয়নে ভাড়া কওঁ দেই তো দেখিছে সমতলত কি ধুনীয়া একদম চবফালে ধান খেতি আৰু এইফালে একদম পুৰা ডাৱৰ মানে বৰষুণ জাৰিবই তো গাইছ এতিয়া চলাম MT মানে কেছটো কি হ'ল গৌৰাংগৰ মানে অলপ খাইছে বোলে হাতখন হাবিবি বঢ়িয়া ৰাস্তা মানে কি ক'ম আৰু এনেকুৱা এতিয়ালৈকে বহুত পালোঁ দেই সেইটোতে বহুত আগত গুচি গ'ল
চোৱা না কি অৱস্থা ৰাস্তাৰ আৰু মানে মই অনুমানো কৰিব পৰা নাই কোনডোখৰত কিমান দ গাঁত কাৰণ আমাৰ এইটো ৰেগুলাৰ ৰাস্তা নহয় ন তো তাৰ কাৰণে ৰাস্তাত অলপ প্ৰব্লেমেই ले आ गया অকলে আহিবলৈ দিনটা ভয় লাগে বে ৰাস্তাটোত তো গাইছ কিবা হ'ল চাগে আগত তিনিটা পাহাৰ আছে মানে আৰু মই জনাত চাংকিতে তিনিটা পাহাৰ পাৰ আহিব লাগে আৰু এইফালে MT-15 আসলে MT-50 ইয়ামাহাৰ মানে পাৱাৰফুল ইঞ্জিন কো চোৱা না কি একো মানুহ দুনো নাই তো আগত গুচি গ'ল গৌৰাংগ আৰু গৌৰৱ তো জি দুটা আগত গুচি গ'ল আৰু বাইকখন মানে পিছফালেহে ঠানে বাই কেছটো কি হ'ল মানে গোটেই ল'ৰাখিনি আমাৰ মানে আমি মানে আগত আহি দিওঁ তো সিহঁতি কিবা ৰখি দিয়ে বেকা স্পীড ব্ৰেকাৰো চাইডত গাইজ তো এইটো সময় ৰাস্তাটো পুৰা বঞ্চা মানে ৰাস্তাটো মাজে মাজে ভালেই জানিবা চাংকি আপোনাৰ মুককচাংখন জিলা তো মুককচাঙৰ এটা মানে এৰিয়া চাংকি আৰু চাংকি প্লেচ কয় আচলতে তো মজা মজা ভিউ পইণ্ট কেইটামান আছে তো চাবলগীয়াকৈ So guys, to ki dunia awesome. ओके गाइस तो आহি আমি চাংকি পাব হৈছে আৰু পাওঁতে প্ৰায় 1 বাজিব হৈ গ'ল আমি তাৰ পৰা ওলাইছিলো 9টা বজাত মানে ৰখি আউতে আৰু বহুতখিনি থাকি আহিলে তো আমাৰ এই দুখন বাইক আমি একদম মথনিৰ পৰা লগত আহি আছো গৌৰাংগ মই আৰু গৌৰৱ ভিউ পইণ্টটো কি ধুনীয়া আছিলে চোৱা চবফালে কি মজা মানে পাহাৰ তিনিটা ओके गाइस তো ইয়াত মানে এনেকৈ ফটো মাৰিলোঁ আৰু এতিয়া ডাইৰেক্ট চাংকিত যাওঁ সোমাওঁগৈ গৈ পিনে এইফালে স্কুল কিবা এখন আছে নেকি ল'ৰা ছোৱালীবিলাক ছুটি হৈছে ব্ৰ চাইন আউট লাগি আছিলে কি এইটো गाइस तो ये हुआ रास्ता मजा কি ধুনিয়া তো গাইস ফাইনালি আমি চাংকি এন্টাৰ কৰিছো লাহেকে সেই আগডোখৰ পৰা মানে এন্টাৰ কৰিছো তো এতিয়া কথাটো বুজি পাইছো কোনডোখৰত কি হয় তো এতিয়া গৈ মেলি ধুনীয়াকৈ তাত ভিউ পইণ্টত আৰু কি দেখাব পাওঁ চব দেখাম বাই তো কোনফালে মানে ভিউ চাব অথনি এইটো চাইডত আছিলে এতিয়া এইফালে হৈ গ'ল আৰু এবাৰ ল'ৰাখিনি গোটেইখিনি লগত যাওঁ দুটা কিন্তু আহি নাপালে এতিয়ালৈকে চাংকি চহৰ আচলতে নহয় ব্লেজ আৰু এইখন চাংকিৰ মুখ্য চাৰ্চ নেকি বাই বাই
চাংকি পালোহি মানে এণ্টাৰ কৰিলোঁ আৰু তো ওপৰত আছে চাংকিৰ আপোনাৰ মেইন যিটো ভিউ পইণ্ট চাব পৰা জেগাটো আৰু এটা ধুনীয়াকৈ মানে ভিউ পইণ্ট এটা ল'ব পাৰি আৰু বেক চাইডে চব কি ধুনীয়া আল্টিমেট ভিউ চব ফালে কি ধুনীয়া তো মাজত যিখিনি গ্ৰীণ দেখিছা তো ইয়াত খেতি কৰা জেগা হয় আৰু এইখিনি ঘৰ চাৰ্চ চব ইয়াত আছে ধুনীয়াকৈ আৰু এইখিনি পাহাৰ গোটেইবোৰ আৰু মেঘিয়াত গুৰুম গাৰাম পুৰা গাজি আছে এতিয়ালৈকে ফাইনেলি তো চাংকি যিটো লিখা আছিলে চাংকি আমাৰ লাষ্ট ফটো হাঁহি কি ধুনীয়া আৰু আমাৰ ফটোগ্ৰাফাৰ তো ধুনীয়াকৈ ডেকৰেট কৰা আছে ফুল চুল দি স্নেক প্লেন দিয়া আছে ধুনীয়াকৈ বোলে আৰু এইফালে একদম চোৱা কি ধুনীয়া আবিবি কাম টু নৰ্থ ইষ্ট কাম টু নাগালেণ্ড টাউনখন আছে তাত কিবা ডাঙৰ বিল্ডিং এটা আছে চহৰখন বহুত ডাঙৰ এখন আৰু হাই ওপৰত যিটো দিছে ন সেইটো ভিউ পইণ্ট বাকী কি কম চিনেমেটিক চাবা অ'কে গাইজ ফাইনেলি আমাৰ গোটেইকেইখন বাইক এটা আহি গ'ল ফাইনেলি আমি চাংকিটাই গোটেইবা লগ পাইছোঁ মানে আৰু এইফালে আমাৰ লাগিন ফটো মাৰিম বুলি ৰখি আছোঁ আমি ধুনীয়াকৈ এখন চবেই গ্ৰুপ ফটো চব আছে লগত আৰু এতিয়া মেইন কেছ বেয়া হৈছে যে বতৰটো মানে বহুত বেয়াকৈ আহিছে আৰু মানে বেয়া বৰষুণ দিব দিয়ে এইফালে পাহাৰ পুৰা বৰষুণ আমাৰ যাওঁতে আজি কি অৱস্থা হ'ব এইটো ভগৱানে জানে আৰু আমি যোৱাকেইটাই গম পাম কি অৱস্থা হ'ব তো বাকী এতিয়া গৈ ফটো চটো এনেকৈ তো চাংকি আহিলে ইয়াত এটা কবৰস্থান নহয় আচলতে কি কয় যিখন খ্ৰীষ্টান মানুহে শ্মশানো নহয় বা বেলেগ কিবা কয় কি কয় মানে এইটো কমেণ্ট কৰি জনাবচোন মই মানে মুখত অহা নাই বস্তু পেটত আছে মুখলৈ অহা নাই তো এই বস্তুটো ইয়াত ধুনীয়াকৈ আছে আৰু ইমান ধুনীয়াকৈ সজাই থোৱা আছে বাস্কেটবল পিচ আৰু এইফালে বৰষুণ পুৰা একদম বগা হৈ আছে পাহাৰকেইটা এতিয়া আমি যাম ভিউ পইণ্ট চাবলৈ মানে ইয়াত ভিউ পইণ্ট আছে ধুনীয়া আৰু এইফালে চোৱা না কি একদম কুঁৱলী টাইপ হৈছে আচলতে কুঁৱলী নহয় চব বৰষুণ চবফালে ফাইনেলি একদম লাষ্ট ভিউ পইণ্ট মানে টপ ভিউ পইণ্ট আমাৰ গোটেই চাংকিখন দেখি আছে চবফালে আৰু সেইফালে চোৱা পুৰা কলা ঐ পুৰা ঝাৰিব চবফালে বৰষুণ কুঁৱলী টাইপৰ সেই পাহাৰটো পুৰা বৰষুণ দি আছে আৰু চাৰ্জ কিন্তু বহুত আছে হা আহি চাবা এবাৰ একদম মুকক চাং যাব পাৰিবা মুকক চাং হৈ পিনে চাংকি আহিব পাৰিবা তো মজা আছে আৰু ইয়াত কেমেৰা কোৱালিটি কি ধুনীয়া আছে খালি অলপ উইণ্ড'জটো আহিব কাৰণ বনাটো পুৰা মাৰি গোটেই ল'ৰাবিলাকে পুৰা চেল্ফি মেইন মানে এতিয়া তো গাইজ অল ৰাইট গাইজ তো চব কৰি মেলি ইয়াত কমপ্লিট আৰু বৰষুণ আহো পুৰা ধুনীয়াকৈ কৰিছে আৰু কি ধুনীয়াকৈ সেউজীয়া সেউজীয়াবিলাক মানে ধুনীয়াকৈ আছে আৰু এইখন ন চাংকিখন ক্লিনেষ্ট প্লেচ হয় তাত লিখা আছে আৰু ইয়াত এটা পেকেট পৰি থকা নাই কিবা আমাৰ অসমত হোৱা এটা চিপছৰ পেকেট বা আমাৰ টুৰিষ্ট প্লেচ লগত চিপছৰ পেকেট কিবা গুটকা পেকেট পানী বটল পৰি থাকিলে ইয়াত একো নাই আৰু এই সেউজীয়া ফুলটো কি ধুনীয়া লাগিছে পুৰা বৰষুণ চবফালে চিঞৰ বৰষুণ পামেই আৰু ঘৰটো চাই কি ধুনীয়া ঘৰ বনাইছে ইয়াত মানে এইখন পুৰা একদম মানে আল্টিমেট জেগা মানে ধৰক ই গৌৰৱে ঠিক মনত পেলাইছে এয়াৰটো মানে ইমান ফ্ৰেছ হাৱা মাৰি আছে না মানে একো প্ৰদূষণমুক্ত বুলি যিটো কয় সেইটো ইয়াত মানে আৰু আহিবা ছাজেষ্ট কৰিম আমি চবেই হয় নাই ৰাস্তাটো অলপ খেলি মেলি মানুহে কয় ন বেয়া পাহে মানুহৰ ভাল কিবা এটা আহে মানে তোমাৰ যেতিয়া কি কয় লাইফত যেতিয়া তোমাৰ মানে ষ্ট্ৰাগল কৰিলেহে ভাল জেগাত যাব পাৰি তো সেইটো ইয়াত খাটে মানে এইডোখৰ জেগাত যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ যদি যিমান চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব মানে আজি বৰষুণত পুৰা অৱস্থা বেয়া হ'ব অ'কে গাইজ তো ফাইনেলি আহি মেলি চাংকিবা ঘূৰি আহি গ'লোঁ তো ঘূৰি মেলি মানে যাওঁতে এখন প্লেচ পাইছিলোঁ তো প্লেচখন আপোনাক ধুনীয়াকৈ দেখাই দিবলৈ আহিছোঁ আৰু এইডোখৰ পুৰা সমতল মানে চবফালে পুৰা ধানৰ খেতি কৰিছে তো গোটেই গাঁওখন দেখিছা আৰু কি ধুনীয়া লাগিছে তো ড্ৰোনখন থকা হ'লে ড্ৰোনৰ ভিডিঅ' আৰু ভাল লাগিলে হ'লে কি পাহাৰত পুৰা ডাঙৰ বৰষুণ দি আছে কপাল ভাল আমি তাৰপৰা ওলাই আহিছোঁ লগত থাকিলে নতুনকৈ এটা ব্লগাৰ এটা ওলাইছে আমাৰ ইয়াত बेहा निकले तो पगले यही तो बात है जो बाद में जाके तुम लोगों को याद दिलाएगी हमारी तो ऐसी का कथा हो गई गाइस तो आमार लोग गोटेबा गुसि गल आगत तो लास्ट मैं थी गलो और बुका देखा ना माने सब जो ना एन बाइक पिछल थी आइसे तो माने मैं सोलो बोम दी स्टाफ एखिनि गाइबा ओ भाई साहब
চ' গাইজ ফাইনেলি আমি আছাম এণ্টাৰ কৰি ল'লোঁ আৰু এতিয়া মৰিয়নি পাৰ হৈছোঁ ইয়াত বৃন্দাবন ভৱন এইটো মৰিয়নিটো যোৰহাট ৰোড ত' মানে অসমত পূৰা বৰষুণ দিছে আছামৰ ইয়াত ত' আমাৰ যেতিয়া আমি আহি আছিলোঁ ত' আমি কাষে কাষে বাচি মানে বৰষুণৰ বাচি বাচি আহি গ'লোঁ আমি ত' আমি এতিয়া এবাৰ চিনামৰা পামগৈ আৰু চিনামৰা বেছি দূৰ নহয় ত' বাকী গৈ ভাল লাগিলে আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিবলৈ পাহৰি নাযাব আজিলৈ ভিডিঅ'টো মাথো ইমানেই আৰু বেছি দীঘলীয়া নকৰোঁ ত' অন্য এটা ভিডিঅ' আৰু অন্য টপিকৰ সৈতে পুনৰবাৰ লগ পাম টিল দেন কিপ ৱাচিং জয় অসম